So 7 days 7 vlog কৰাৰ নামত মই আজি আহিছো 7 দিনৰ পাছত ওয়াও সো কাৰণটো হৈছে মোৰ চেনেলটো শেষ হৈ গৈছিল I am joking अभी तक मैं काफी सैड था যদি 10টা মানে গালি দিলে মোৰ ইমানেই প্ৰবলেম হ'ল দেন মই ইউটিউব চেনেলে নুখুলিলো হেতেন হেতু মই আজি ৰিয়েলাইজ কৰিছো আৰু সেই কাৰণে মই আজি ভিডিও বনাব লৈছো समझदारों के लिए इशारा ही काफी है hate comments 3k subscribers so finally মোৰ চেনেলত 3k subscribers হৈ গ'ল so এটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা হয় আৰু অসমত যিমান ইউটিউবাৰ্ছ আছে ব্লগাৰ্ছ আছে ডিম্পু বৰুৱা পূৰ্বাঞ্চল বিতুপন শইকীয়া যিমানে হওক ভিডিওটো শ্বেয়াৰ কৰক পুৰা শ্বেয়াৰ কৰি দিয়ক যাতে গম পায় যাতে বিতুপন শইকীয়া ডিম্পু বৰুৱা সকলোৱে যাতে গম পায় যে অৰিজিত ভূঞা আহি আছে ইউটিউব হিলাই দিবলৈ বেছি হৈ গ'ল over আজি হৈছে 17 ডিসেম্বৰ আৰু মই কৈছিলোঁ যে ডিসেম্বৰ খতম হ'লেকে মোৰ 5k সাবস্ক্ৰাইবাৰ্ছ হৈ যাওক 2021 ত মোৰ মানে 5k সাবস্ক্ৰাইবাৰ্ছ হৈ থাকিব বহুত ভাল লাগিব বাট কি হ'ল মই আজি 17 ডিসেম্বৰ হ'লি আৰু আজি ভিডিও আপলোড দিছো না সম্ভৱ নাই একেবাৰে দেখাই নাই যে 5k সাবস্ক্ৰাইবাৰ্ছ হ'ব বুলি বাট আপোনালোকে যদি সাপোৰ্ট দেখুৱাই দেন কিয় নহ'ব সাবস্ক্ৰাইব কৰক আপোনালোকে কি হয় যেটা কাবাক কোৱা হয় যে চেনেলটো সাবস্ক্ৰাইব কৰক বুলি তেতিয়া কি হয় মানুহটো চেনেলটো সাবস্ক্ৰাইব কৰে কিন্তু মোৰ অডিয়েন্সবোৰ অলপ বেলেগতকে বেলেগ হয় কাৰণ মই যেটা কওঁ সাবস্ক্ৰাইব কৰক বুলি তেতিয়া তেওঁলোকে সাবস্ক্ৰাইব নকৰেহে কিয় মানে কি হ'ল এটা ভিডিওত মই ক'লো যে মোৰ সাবস্ক্ৰাইব কৰা পাৰ্চেন্টেজ হৈছে 18% আৰু এখিনি মোক সাবস্ক্ৰাইব নকৰে যোনখিনি অকল ভিডিও চাই আৰু গুচি যায়গে আৰু সেই ভিডিওটো দিয়াৰ পাছত কি হৈ গ'ল হেটো 18% যোনখিনি সাবস্ক্ৰাইব কৰিছিল হেখিনি 16% লে গুচি গ'ল ওয়াও ইয়া 3k হৈ গ'ল 5k সাবস্ক্ৰাইবাৰ্ছ কৰি দিয়ক সোনকালে আৰু 10k কৈছিলো যে মোৰ বাৰ্থডে লৈকে বাৰ্থডে 13 জানুৱাৰী 10k সাবস্ক্ৰাইবাৰ্ছ হৈ যাব বুলি ভাবিছিলো বাট আশায়ে দেখা because মই ইয়াৰ পৰা ইনস্পায়াৰ্ড হৈ ভিডিও বনাইছো ইয়াৰ পৰা ইনস্পায়াৰ্ড হৈ মই এটো কাম কৰিছো বাট মই সঁচা কথা ক'ব গ'লে মই যেটা ইউটিউব ভিডিও ফাৰ্স্ট বনাইছিলো মই এনেকৈ ইউটিউবত আহিছিলো তেতিয়া মই গমেই নাপাওঁ যে মই মানে কাৰোৰ পৰা ইনস্পায়াৰ্ড হোৱা নাছিলো আৰু তেতিয়া মোৰ ওচৰত এটা একশ্যন কেমেৰা আছিল যোনটো মই ফাৰ্স্ট ভিডিও বনাইছিলো এটা হেতু মানে যোনটো মই ফাৰ্স্ট ভিডিও বনাইছিলো হেতু মই এটা একশ্যন কেমেৰা দি বনাইছিলো আৰু একশ্যন কেমেৰাটো হেতু এটা মোৰ ওচৰত আছিল কিয় আছিল মই নাজানো মোৰ ওচৰত আছিল মুঠতে এটা একশ্যন কেমেৰা আৰু ইয়া হেতু মই ভাবিলো কিবা এটা ভিডিও বনাও বুলি হেতুত আৰু হেতুৱে সো মই তেতিয়া আছিল এটো SJ5000X একশ্যন কেমেৰাটো আৰু মই গম পোৱা নাছিলো যে মই এনেকৈ ভিডিও বনাম বুলি আৰু ইউটিউবত ইমান ভিডিও বনাম বুলি মানে এতিয়ালৈকে মোৰ 30টা ভিডিও হৈ গ'ল আৰু মই ভবাই নাছিলো ইমানখিনি ভিডিও বনাম বুলি মই ইউটিউবত 3k সাবস্ক্ৰাইবাৰ্ছ হৈ যাব বুলি বাট আপোনালোকে মোক সাপোৰ্ট কৰিলে আৰু মোৰ 3k সাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল আৰু এনেকৈ সাপোৰ্ট কৰক 5k কৰক সোনকালে ডিসেম্বৰ পাবহি এটা গম পাইছে নাই সৰি পাবহি নহয় ডিসেম্বৰ খতমেই হ'ব হ'ল আপোনালোকে সাবস্ক্ৰাইব কৰক সোনকালে 5k কৰি দিয়ক আৰু ইমান মই মেহনত কৰি আছো আপোনালোকৰ কাৰণে কাৰ কাৰণে কৈছো আপোনালোকৰ কাৰণে আপোনালোকে ইমানখনো কৰি দিব নোৱাৰে নে So yeah, with a bad too. So guys, 3k subscribers হৈ গ'ল so তাৰ কাৰণে thank you আৰু এতিয়া সানিধৰ মই আহিছো তাকে সেলিব্ৰেট কৰিবলৈ মোৰ বেলেগ লগৰ নাই সেলিব্ৰেট কৰিবলৈ so যিমানখিনি আছে সব গুৱাহাটী গুচি গ'ল সানিধ ময়ে আছো কাৰণে আমি তাই সেলিব্ৰেট কৰিছো ব্ৰ ইয়া ঠিক আছে বহুত দেখলো তোক এতিয়া খাওঁ কিবা এটা আৰু তাৰপিছত আকৌ ঘৰত আপোনালোকক কৈ আছো যেতিয়া ঘৰ পালোহি ঘৰ পাই আকৌ অলপ কওঁ কিছুমান কথা মানে মোক ৱাটছ টাইম লাগে সো এতিয়া মই ইমানখিনি ক'লো ন কিছুমান মোৰ প্ৰব্লেম হৈছিল কাৰণ মই ভিডিঅ'ছ আপলোড কৰা নাছিলো ইমান দিন সো এতিয়া বহুতেতো এনেও কৈছোঁ বুলি ভাবিব পাৰে আগতেও তেনেকৈ এবাৰ কৈ থৈছোঁ যে 7 days 7 vlog কৰিম বাট নিদিলোঁ এবাৰো তেনেকুৱা কৰিছে কাৰণে ভাবিব পাৰে এনেকৈ এনেই কৈ আছোঁ বুলি বাট নহয় মানে আপোনালোকে গম পাওঁ আপোনালোকে তেনেকৈ নাভাবে বাট মোক ৱাটছ টাইম লাগে ন অলপ সো সেইকাৰণে ভিডিঅ'টো দীঘল কৰিবলৈ বিচাৰিছোঁ সো মোৰ চেনেলৰ চবচে যোনটো বেছি কমেণ্ট আহে যে তন্ময় ষ্টুডিঅ'টোৰ ভিডিঅ' লাগে সো সেইটো ভিডিঅ' মোৰ ওচৰত আছিল বাট মই আপলোড কৰা নাছিলোঁ সো তাৰ অলপ আপোনালোকক দেখুৱাই দিছোঁ চাওক দৰকাৰ হয় কিন্তু মই প্ৰায়ভাগখিনি কাম লেপটপতে কৰা হয় সেইটো এখন মিডি কিবোৰ্ড প্ৰায়ভাগ ইউজ নহয় তালে এতিয়া তাৰপিছত ছেকেণ্ডটো হৈছে আপোনালোকে যে মোক ট্ৰুথ অৰ ডিয়াৰ দিছিল তাৰো মই ভিডিঅ' বনাইছিলোঁ বাট মই সেইটো আপলোড কৰা নাছিলোঁ সেইটো অলপ চাই লওক মানে কৃষাংক গগৈ দিছে যে প্ৰেংক কল টু ৰাজনীশ শইকীয়া দা চ' এতিয়া কল কৰোঁ ৰাজনীশ দাক তাৰপিছত আৰু থাৰ্ডটো হৈছে পাহৰি গ'লোঁ কিমান মুঠতে কিবা এটা আছিল এতিয়া মই কওঁ যে মই তন্ময় ষ্টুডিঅ'টোৰ ভিডিঅ'টো কেতিয়া আপলোড কৰিম যেতিয়া আপোনালোকে মোৰ চেনেলটোত 5k সাবস্ক্ৰাইবাৰ্ছ কৰি দিব সেইদিনাখনেই মই ডাইৰেক্ট তন্ময় ষ্টুডিঅ'টোৰ ভিডিঅ'টো আপলোড কৰি দিম চ' আপোনালোকে এতিয়া একো কৰিব নালাগে জাষ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো তন্ময় ষ্টুডিঅ'টোৰ ভিডিঅ' আহি আছে আৰু বেলেগ এটা চেনেলেও কৈছিল ইউটিউব চেনেলে যদি গম পাইছে দেন কমেণ্ট কৰক ত' ভিডিঅ'টো আজিলৈ ইমানলৈকে আছিল আশা কৰোঁ আপোনালোকে ভাল পালে
যদি ভিডিঅ'টো লাষ্টলৈকে চালে দেন লাইক কৰিব, শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়, আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল, আৰু লগতে ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব এতিয়া, আৰু মই ইমানবাৰ কৈছোঁ কৰিবই আপোনালোকে ছাবস্ক্ৰাইব, মই জানো। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। চ' তেতিয়ালৈকে বাই, পিছ।